হাই ফ্ৰেণ্ডছ, বৰ্ষিতাছ কিচেনলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে ভাজি ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে হয়তো ধৰিব পাৰিছে এইখন উৰহি হয় আৰু মই এইখন ইমান জুতি লগাকৈ কেনেদৰে বনাইছোঁ আজি সেই ভিডিঅ'টোকে লৈ আহিছোঁ। আৰু লগতে আছে হেল্ডি পৰঠা। এই ভাজিটোৰ লগত খাবলৈ খুব টেষ্টি হয় আৰু পৰঠাখনো ইমান বেছি কোমল। গতিকে কেনেকৈ আজি মই বনালোঁ সেই ৰেচিপিটোকে লৈ আহিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো যেন টিপিবলৈ একেবাৰে নাপাহৰে। গতিকে পলম নকৰোঁ, আহক কেনেকৈ মই বনাইছোঁ আজি তাকে দেখুৱাম। মই ইয়াত উৰহি লৈ লৈছোঁ আৰু উৰহিখিনি ঘৰুৱা উৰহি হয়, সেইকাৰণে অকণ সৰু সৰু। তথাপি মই মাজেদি এনেকৈ দুটুকুৰ কৰি লৈছোঁ আৰু ইয়াৰ যিবোৰ কাষৰ শিৰ আছে সেই শিৰবোৰ কিন্তু চুচটো এৰুৱাই লৈছোঁ। আলু তেনেকৈ 2-3টা লৈ লৈছোঁ। আনফালে মই কেৰাহীখনো পাতি ৰাখিছোঁ গৰম হ'বৰ বাবে। আৰু ভাজি বনাবলৈ যিটো তেল ব্যৱহাৰ কৰোঁ ঠিক সিমানখিনি দিলেই হ'ল। আৰু পিঁয়াজ এটা এনেদৰে মিহিকৈ কাটি লৈছোঁ, সেইখিনি ইয়াতে দি দিম। এতিয়া এইখিনি অকণমান ভাজি যাতে ইয়াৰ কালাৰটো অকণমান চেঞ্জ হয়। পিঁয়াজখিনি মই জলদি যাবলৈ দিয়া নাই, অকণমান সিজিবলৈহে দিছোঁ। এতিয়া মই এইখিনি ইয়াতে দি দিম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ইয়াত নিমখটো দি দিম। আৰু নিমখখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে মিলাই ঢাকনিখন লগাই থওঁ। কাৰণ উৰহি কি হয় অকণমান গোন্ধ এটা ওলায়, সেইকাৰণে নিমখ দি অন্য একোৱেই দিব নালাগে। 2 মিনিটমান ভাজিব লাগে। আৰু গেছটো মই মিডিয়াম ফ্লেমত ৰাখিম আৰু 2 মিনিটমান ভাজি ল'ম। 2 মিনিটমান মই ভজাৰ পিছত এতিয়া মই ইয়াতে হালধিটো দি দিম জোখমতে। তাৰপিছত মই আদা নহৰু পিচি লৈছিলোঁ, কমকৈ লৈছোঁ, সেয়াও ইয়াতে দি দিছোঁ। দি এইখিনি ভালদৰে এবাৰ লৰাই ইয়াতে মই বিলাহী এটা এনেদৰে কাটি ৰাখিছিলোঁ আৰু সেই বিলাহীটো মই ইয়াতে দি দিম। আৰু বিলাহী বেছি হ'লে উৰহি খাবলৈ ভাল লাগে, অকণো বেয়া নালাগে। সেইকাৰণে বিলাহীটো এটাই দিব, ডাঙৰ বিলাহী হ'লে। এতিয়া বিলাহীখিনি গলালৈকে অকণমান মই এইখিনি ভাজি ল'ম ভালদৰে। বিলাহীখিনি গলি যোৱাত মই এতিয়া ইয়াত ডাঙৰ চামুচখনে এচামুচ সৰিয়হ পিচি লৈছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। তাৰপিছত দিছোঁ অকণমান জলকীয়া গুড়ি দিছোঁ, খুব ধুনীয়া কালাৰ এটাও আহিব আৰু অকণমান জ্বলাও লাগিব খাবলৈ। আৰু দিছোঁ 1/2 চামুচতকৈও কম দিছোঁ ধনিয়া গুড়ি দিছোঁ। এতিয়া আটাইখিনি ভালদৰে মিক্স কৰি ল'ম। এই ভাজিখন খাবলৈ ইমান টেষ্টি হয়, ৰুটি হওক পৰঠা হওক বা ভাত হওক, যিহৰ লগতে নাখাওক খাবলৈ খুব সুন্দৰ হয়। সেয়েহে মই আজি আপোনালোকক এনেদৰে বনাই দেখুৱাইছোঁ, খাই চাব। এতিয়া অকণমান ভজাৰ পিছত যাতে সৰিয়হ আৰু নহৰু গোন্ধটো মাৰ যায় মই ঢাকনিখন লগাই দিছোঁ। এইখিনি ভজা মোৰ হৈ গ'ল। মই এতিয়া ইয়াতে পানী দিম এটা জোখত। আৰু এইখিনি ভালদৰে সিজিবৰ কাৰণে মই এতিয়া ঢাকনিখন লগাই দিম। ইয়াত মই 2টা কেঁচা জলকীয়া মাজেদি অকণমান ফালি লৈছিলোঁ, সেই 2টাও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সিজা মানে মই আপোনালোকক পৰঠা ৰেচিপিটো দেখুৱাম। মই ইয়াত আটা লৈ লৈছোঁ, তাৰপিছত গাজৰ লৈছোঁ আৰু গাজৰখিনি মই এটা জোখত দিম যিমানখিনি আটা লৈছোঁ। আৰু লৈছোঁ ধনিয়া পাত কুটি লৈছোঁ, সেয়াও মই ইয়াতে দি দিছোঁ। চিলি ফ্লেক্স লৈ লৈছোঁ, আছিল কাৰণে দিছোঁ। আৰু যদি আপোনালোকৰ নাই তেনেহ'লে কেঁচা জলকীয়া মাজেদি ফালি কুটি ল'ব। আৰু দিছোঁ ইয়াত গোটা জিৰা দিছোঁ, সেয়াও কম পৰিমাণে দি ল'ব। গোটা জিৰা খালে আমাৰ হজম হয়, গতিকে গোটা জিৰা দি ল'ব, দি ল'লে ভালো লাগে খাবলৈ। এতিয়া আটাইখিনি মই ভালদৰে মিলাই লৈছোঁ। আটাইখিনি মিলোৱাৰ পিছত এতিয়া মই ইয়াতে নিমখ দি দিছোঁ। আৰু মই এইখিনি ভালদৰে এতিয়া ডো এটা বনাই ল'ম।
মই ইয়াত ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছোঁ। ঠাণ্ডা পানী দিলেও কথা নাই, খুব খাবলৈ ভালেই হয় আৰু এই পৰঠাটো খুব হেল্ডি হয়, গতিকে খায়ো ভাল লাগিব। মই যিখন ভাজি বনাইছোঁ সেই ভাজিখনৰ লগত আৰু বেছি টেষ্ট হয়। এইখিনিয়ে মোৰ মঠা হৈয়ে গ'ল। মই আপোনালোকক ক'বলৈ পাহৰিছিলোঁৱেই, যেতিয়া গাজৰটো ৰুকিব তেতিয়া কি হ'ব লাগে, খুব মিহি হ'ব লাগে, কাৰণ আমি এইটো আটাত পুৰ ভৰোৱা নাই গাজৰৰ, ডাইৰেক্ট আমি আটাৰ লগত সানিছোঁ, গতিকে গাজৰটো যিমান মিহি হয় আপোনালোকে বেলিবলৈ সিমানে আৰাম পাব। মই হাতৰ তলুৱাত অকণমান তেল সানি এইখিনি ভালদৰে এনেকৈ ঘূৰাই ঘূৰাই মঠি লৈছিলোঁ। এতিয়া মই ইয়াৰ সৰু সৰু বল বনাই আপোনালোকক বেলি দেখুৱাম। আনফালে এইখিনি মোৰ এয়া হৈ গ'ল। মই অকণমান থুপথুপীয়াকৈ ৰাখিছোঁ আৰু মই উৰহিখিনি ভাঙি যাবলৈ দিয়া নাই, কিন্তু খুব ধুনীয়া সিজিছে। এয়া চাওক, দেখিছে খুব ধুনীয়া সিজিছে, কিন্তু ভাঙি যাবলৈ দিব নালাগে, তেতিয়া খাবলৈ ভাল হয়। এতিয়া মই এইখিনি কাঢ়ি দেখুৱাওঁ আপোনালোকক। আনফালে মই টাৱাখনো পাতি লওঁ। এতিয়া মই পৰঠাটো ইয়াত দি দিছোঁ আৰু এই পৰঠাটো আপোনালোকে ঘিউ, তেল যিহৰ লগতে নবনাওক, বাটাৰ দিও বনাব পাৰে। পৰঠাখনত মই এনেদৰে তেল সানি সানি লৈছোঁ। বহুতে পুৰি বনায়ো খায় আৰু যদি ভাল পায় পুৰি বনায়ো খাব পাৰে, কিন্তু এনেদৰে হেল্ডি হয় বেছি তেল নাখালে। পুনৰ ইটো ছাইডেও মই তেনেদৰে অকণমান তেল সানি লওঁ। খাবলৈ সঁচাকৈ খুব ধুনীয়া হয়, কিন্তু এই পৰঠাখন খাবলৈ আপোনালোকেও এনেদৰে বনাই খাই চাব, কেনে পালে জনাব। খুব কোমল হৈছে, দেখিছেনে বাৰু? এখন মোৰ হৈয়ে গ'ল। মই আটাইখিনি পৰঠা তেনেদৰে এয়া বনালোঁ, আপোনালোকক দেখুৱাইছোঁ। এইখিনি চাওক, মই গোটেইখিনি তেনেদৰে বনাই পেলালোঁ। এতিয়া মই আপোনালোকক এইখিনি এয়া কাঢ়ি দেখুৱালোঁ। খাবলৈ ইমান সুন্দৰ লাগে, যেনেদৰে মই দেখুৱাইছোঁ আপোনালোকে এবাৰ তেনেদৰে বনাই চাব। আৰু এইফালে মোৰ পৰঠাইখনো এয়া হৈ গ'ল। পৰঠাইখনো খাবলৈ খুব কোমল হয় আৰু এই ভাজিটোৰ লগততো কথাই নাই। গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম, আকৌ লগ পাম। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।